Hello everyone, welcome to my YouTube channel PBVlogs. আজি আৰু এটা নতুন ৰেচিপি লৈছো আপোনালোকৰ বাবে। আজি মোৰ ৰেচিপিটো হ'বলৈ গৈ আছে ঘৰুৱা খানাৰ ওপৰত। বহুত টেষ্টি আৰু বহুত সিম্পল ষ্টাইলৰ ৰেচিপি হয়। আপোনালোকে ঘৰত ৰেচিপিটো এবাৰ ট্ৰাই কৰিব। আজি মোৰ ৰেচিপিটো হ'ব পানীলাওৰ লগত মাছৰ সবজি। তেনেহলে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। লাও এনেকৈ সৰু সৰুকৈ কাটি লোৱা হ'ল। তো চাওক সৰু সৰুকৈ লগতে এটা আলুও কাটি লোৱা হৈছে এনেকৈ। এতিয়া লাও আৰু আলু ধুনীয়াকৈ সৰু সৰুকৈ কাটি লোৱা হ'ল। পিঁয়াজ এটা, কেঁচা জলকীয়া কেইটামান, নহৰু আৰু তেজপাত এনেকৈ ধুনীয়াকৈ ৰেডি কৰি লোৱা হ'ল। আজিৰ ৰেচিপিটো মই নবনাওঁ, আজিৰ ৰেচিপিটো মোৰ কলিজাই বনাব। তো মাছত এনেকৈ হালধি দি দিলে তাই, আৰু লগতে অলপ নিমখো দি দিব এতিয়া। তো চাওক ধুনীয়াকৈ এতিয়া ৰেচিপিটো তাই বনাব সিম্পল ষ্টাইলত। ফাৰ্ষ্ট টাইম ৰেচিপি বনাব গৈ আছে আজি। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, ভিডিঅ'টো চাই ভাল পালে ছাবস্ক্ৰাইব কৰি দিব। এতিয়া কেৰাহীটো গৰম হৈ গ'ল, তেল দি দিলে তাই। তেলটো গৰম হোৱালৈকে অলপ ৱেইট কৰিলোঁ। গৰম হৈ গ'ল তেলটো। এতিয়া তাই এটা এটাকৈ মাছটো ফ্ৰাই কৰিব। নাজানো কেনেকুৱা হ'ব ৰেচিপিটো, কিন্তু খায়ে গম পাম আৰু ৰেচিপিটো কেনেকুৱা হৈছে। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। মাছকেইটা ফ্ৰাই হোৱালৈকে অলপ ৱেইট কৰোঁ। ধুনীয়াকৈ মাছকেইটা ফ্ৰাই হৈ গ'ল। এইটো চাওক কলিজাই ধুনীয়াকৈ মাছকেইটা ফ্ৰাই কৰিলে, ৰঙা ৰঙাকৈ ধুনীয়া লাগিছে দেখি। আজি ৰেচিপিটো মানে ধুনীয়া হ'ব, মাছ ফ্ৰাইতে গম পায় আৰু কি ধুনীয়াকৈ ফ্ৰাই কৰিছে। এইটো চাওক ফাৰ্ষ্ট টাইমৰ বাবে তাই বনাই আছে ৰেচিপিটো। তো আপোনালোকে চাই থাকক। এতিয়া আকৌ কেৰাহীটো বহাই দিলে চব্জি বনাবৰ বাবে, আৰু গৰম হ'বলৈ অলপ ৱেইট কৰিলোঁ। তো কেৰাহীটো গৰম হোৱালৈ অলপ ৱেইট কৰোঁ। কেৰাহীটো গৰম হৈ গ'ল। এতিয়া তাই তেল দি দিব। তেলটো গৰম হোৱালৈকে আৰু অলপ টাইম ৱেইট কৰিলোঁ। তেলটো গৰম হৈ গ'ল। এতিয়া তাই নহৰুকেইটা দি অলপ টাইম ফ্ৰাই কৰিব। তো চাওক নহৰুকেইটা দি দিলে, অলপ ফ্ৰাই কৰি আছে। নহৰুকেইটা এনেকৈ অলপ টাইম ফ্ৰাই কৰি থাকোঁতে এতিয়া কাটি থোৱা পিঁয়াজ আৰু জলকীয়াখিনিও দি দিব। এইটো দি দিলে এতিয়া অলপ টাইম ফ্ৰাই কৰি থাকোঁতে আকৌ তেজপাতটো দি দিব। এতিয়া এইটো তেজপাত দি দিলে এতিয়া কাটি থোৱা লাও আৰু আলুখিনিও এড কৰি দিব। লাও আৰু আলুটো এড কৰি দিলে এতিয়া অলপ টাইম এনেকৈ ফ্ৰাই কৰি থাকিলে এনেকৈ অলপ টাইম ধুনীয়াকৈ ফ্ৰাই কৰি থাকিলে আৰু অলপ টাইম ফ্ৰাই কৰিবলৈ থৈ দিলে। এনেকৈ অলপ টাইম আৰু ফ্ৰাই কৰি লোৱাৰ পাছত এতিয়া হালধি দি দিলে আৰু লগতে অলপ নিমখো এড কৰি দিব। এতিয়া তো এড কৰি দিলে নিমখো। এতিয়া আৰু অলপ টাইম ফ্ৰাই হ'বলৈ থৈ দিলে। এনেকৈ অলপ টাইমমান ফ্ৰাই কৰি লোৱাৰ পাছত
এতিয়া পানী এড কৰি দিব তাই পানী এড কৰি দিলে তাই পানী এড কৰাৰ লগতে এতিয়া মাছকেইটাও দি দিব মাছকেইটা দিয়াৰ পাছত এতিয়া অলপ টাইম আৰু বইল কৰিবলৈ থৈ দিব চব ধুনীয়াকৈ দি দিলে এতিয়া লগতে শাকৰ ৰেচিপিটাও বনাব কি শাক চিনি পাইছে চাগে আপোনালোকে এতিয়া শাকৰ বাবে লাগিব কেইটামান শুকান জলকীয়া আৰু নহৰু এইটো কলমৌ শাক হয় আপোনালোকে চিনি পাইছে চাগে এতিয়া আকৌ গেছটো অন কৰি লোৱা হ'ল শাকটো বনাবৰ বাবে কেৰাহীটো দি দিলে এতিয়া অলপ কেৰাহীটো গৰম হ'বলৈ থৈ দিলে মাছ ফ্ৰাই কৰি থোৱা তেলটোৱে দি দিলে তেলটো অলপ গৰম হ'বলৈ ৱেইট কৰিলোঁ এতিয়া নহৰুখিনি দি দিলে তেলটো গৰম হৈ গ'ল এনেকৈ অলপ টাইম ফ্ৰাই কৰি থাকিলে নহৰুকেইটা লগতে শুকান জলকীয়াকেইটাও দি দিলে দি অলপ টাইম ফ্ৰাই কৰাৰ পাছত এতিয়া শাকটো দি দিব ধুনীয়াকৈ শাকটো দি দিলে চব এতিয়া হালধি এড কৰি দিলে হালধিটো এড কৰাৰ পিছত লগতে অলপ নিমখো এড কৰি দিলে কৰি অলপ টাইম আৰু ফ্ৰাই কৰি থাকিলে শাকটো বনোৱা হৈ গ'ল এইটো চাব পাৰে কি ধুনীয়া হৈছে শাকটো এইটো চাওক এতিয়া বোলে আকৌ কলিজা বোলে ভাত কেৰেলা ফ্ৰাই কৰে এইটো চাওক কাটি লোৱা হৈ আছে ভাত কেৰেলা ধুনীয়াকৈ কাটি লোৱা হৈ আছে এইটো চাওক এনেকৈ পিচ কৰি লৈছে এতিয়া নিমখ হালধি দি ফ্ৰাই কৰিব এইটো চাওক ধুনীয়াকৈ ফ্ৰাই হৈ আছে ফাৰ্ষ্ট টাইম কলিজাই বনোৱা ৰেচিপি কমপ্লিট এইটো মাছৰ চব্জি লগতে শাক আৰু লগতে ভাত কেৰেলা ফ্ৰাই ৰেচিপিটো ভাল পালে ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ